Hello friends, আজি এনে স্পেচিয়েলি ফিছ কাৰী আৰু মাছ ফ্ৰাই কৰিছোঁ আৰু নেমু পিঁয়াজ লৈছোঁ। পিঁয়াজ আপোনালোকে দেখিছে, পিঁয়াজ ভালকৈ দেখি পোৱা নাই, এইখিনি দেখিছে পিঁয়াজ আৰু জলকীয়া আৰু নেমু আৰু গ্ৰেভি লৈছোঁ, অলপ হেৰি গ্ৰেভি ঔটেঙা আৰু খুবেই ভাল পুঠি মাছ আৰু হেৰিৰ লগত বনাইছে গ্ৰেভিটো। আৰু আপোনালোকে দেখিব পাইছে মাছ, এইখিনি মাছ চাওক, আপোনালোকে দেখিছেই নহয় কি ধুনীয়া বনাইছে। তো গাইজ মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো আপোনালোকে প্লিজ প্ৰেছ কৰিব। দুপৰীয়া বাৰ্থডে